ব্যক্তি গোসল দিয়া আরো কাফন পিন্দুয়ার ফজিলত। নাহমাদুহু ওয়া নুসাল্লি আলা রাসূলিহিল কারীম। আম্মা বা'দু ফাআউযু বিল্লাহি মিনাশ শাইতানির রাজীম। বিসমিল্লাহির রহমানির রহিম। কুল্লু নাফসিন যায়িকাতুল মাউত। সাদাকাল্লাহুল আযীম। اللهم صل على سيدنا ومولانا محمد وعلى آله وأصحابه وسلم। মোর ভাই সকল, মোর ভনী সকল, আল্লাহ সুবহানাহু ওয়া তাআলার দরবারত লাখো কোটি শুকরিয়া যে আল্লাহ সুবহানাহু ওয়া তাআলা আমাক মুসলমান বনাইছে এবং শ্রেষ্ঠ নবী রহমতুল লিল আলামিন সাল্লাল্লাহু আলাইহি ওয়াসাল্লামার উম্মত বনাইছে। সেই কারণে আমি সকলোৱে অন্তৰৰ অন্তঃস্থলৰ পৰা শুকৰিয়া আদায় কৰিম আলহামদুলিল্লাহ। যিসকলে এই দিনী ভিডিঅ' আলোচনাটো শুনিব, আপোনালোকে কমেণ্টত কমপক্ষে সুবহানাল্লাহ লিখিব বুলি মই আশা ৰাখিলোঁ। মহান আল্লাহ সুবহানাহু ওয়া তাআলা কৈ আছে, কুল্লু নাফসিন যায়িকাতুল মাউত সুম্মা ইলাইনা তুরজাউন। আমি সকলোৰে এদিন মৃত্যু হ'ব, মৃত্যু আমাৰ আহিবই, আমাৰ কবৰত যাবই লাগিব। আমি কোনো মৃত্যুৰ পৰা আমি কোনো মানুহ বাচিব নোৱাৰোঁ, কোনো মখলুকাত মৃত্যুৰ পৰা বাচিব নোৱাৰে। আল্লাহ সুবহানাহু ওয়া তাআলা কৈ আছে, তোমালোক ঘূৰি এদিন আমাৰ ওচৰলৈ আহিবই লাগিব। সেই কাৰণে মোৰ মা ভনীসকল, মোৰ যুৱক নজোৱান ভাই বন্ধুসকল, আমি সকলোৱে মৃত্যুৰ চিন্তা ৰাখিব লাগিব, কৰিব লাগিব। আমি সকলোৱে কবৰৰ সামান তৈয়াৰ কৰিব লাগিব। আৰু আমাৰ এলেকাত কোনোবা মৃত ব্যক্তিৰ গোসল যদি কৰাব লাগে তেনেহ'লে আমি সকলোৱে যাতে মৃত ব্যক্তিক গোসল কেনেকুৱা কৰাব লাগে, কাফন কেনেকুৱা পিন্ধাব লাগে আমি শিকিবলৈ চেষ্টা কৰিব লাগিব ইনশাআল্লাহ। আমি সকলোৰে মছজিদত ইমাম সাহাব আছে, আমি যদি ইমাম সাহাবৰ ওচৰত বহি কেনেকুৱা কাফন পিন্ধাব লাগে, কেনেকুৱা গোসল কৰাব লাগে আমি যদি অলপ চেষ্টা কৰোঁ, আমি সকলোৱে কৰিব পাৰিম ইনশাআল্লাহ। এই ব্যক্তিয়ে মৃত ব্যক্তিক গোসল কৰাব আৰু কাফন পিন্ধুৱাব। নবী করিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ফরমাই আছে, যিগৰাকী ব্যক্তিয়ে কোনোবা মৃত ব্যক্তিক গোসল কৰাব সি নিজৰ গুনাহৰ পৰা এনেকুৱা পবিত্ৰ হ'ব যেন সি নিজৰ মাকৰ গৰ্ভৰ পৰা ওলাই আহিছে। সুবহানাল্লাহ। চাওক মোৰ ভাই ভনীসকল, আমি গোসল দিবলৈ আমি ভয় লাগে বা আমি বহুতে মৃত ব্যক্তিক গোসল কেনেকুৱা কৰাব লাগে আমি নাজানো। সেইকাৰণে মই সকলোকে অনুৰোধ কৰিম, মৃত ব্যক্তিক গোসল কৰাই দিলে এনেকুৱা ফজিলত আছে। এজন মৃত ব্যক্তিক যদি আপুনি গোসল কৰাই দিয়ে, আপোনাৰ গুনাহ এনেকুৱা মাফ হৈ যাব যে আপুনি মাকৰ গৰ্ভৰ পৰা এতিয়া ওলাই আহিছে। সুবহানাল্লাহ। আৰু আমাৰ নবীজি সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, যিজন ব্যক্তিয়ে মৃত ব্যক্তিক কাফন পিন্ধাব আল্লাহ সুবহানাহু ওয়া তাআলা
সেইজন ব্যক্তিকে জান্নাতর পোশাক পিন্দাই দিব। জোরে কক সুবহানাল্লাহ। গতিকে মোর মা বনি সকল, গতিকে মোর নজওয়ান যুবক ভাই বন্ধু সকল, আমি সকলোৱে চেষ্টা কৰিম মৃত ব্যক্তিক গোসল কৰাবৰ কাৰণে চেষ্টা কৰিম। মৃত ব্যক্তি সকলক আমি কাফন পিন্ধোৱাৰ চেষ্টা কৰিম ইনশাআল্লাহ। আল্লাহ সুবহানাহু তাআলা আমি সকলোকে কোৱাতকৈ বেছি, শুনাতকৈ বেছি আমল কৰিবলৈ তৌফিক দান কৰক। আনক জনাবৰ কাৰণে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ তৌফিক দান কৰক। আমিন ইয়া আৰহামাৰ ৰাহিমিন।